তোমাৰ আজন্ম প্ৰেমিক। যেতিয়া মই বুঢ়া হ'ম তেতিয়া আকৌ তোমাৰ প্ৰেমত পৰিম। তোমাৰ ঘন চুলি কচাৰ বাবে নহয়, বৰঞ্চ ৰূপালী ৰং সনা পাতল চুলি কচাৰ বাবেহে। তেতিয়া পিছে তুমি আৰু কৈ দিব নালাগিব কোনটো কামিজেৰে খুৱাব, কিয়নো তেতিয়া কেৱল বগা চলাটোহে বেছিকৈ খুৱাব। অপৰিপাটি বগা দাড়িখিনি দেখি তুমি কিন্তু খং নকৰিবা দেই মোক। তোমাৰ দেহৰ সতৰা পৰা ছালখনত আল ফুলে হাত বোলাই অযুত ভাল পোৱাৰ পূৰ্ণ স্পৰ্শ বাৰুকৈ অনুভৱ কৰিম। তুমি হয়তো সেই স্পৰ্শত পুলকিত হৈ পৰিবা। আমাৰ পুৰণি চাইকেলখন চলাবলৈ দেহত শকতি নাথাকিল কি হ'ল? আমি বুঢ়া বুঢ়ী হালে চাইকেলখন ঠেলিয়েই গোটেই চহৰখন ঘূৰি ফুৰিম। ৰাস্তাৰ দাঁতিৰ ফুচকা কিম্বা ম'মৰ দোকানখন দেখিলে তেতিয়াও আমাৰ জিভাৰ পানী ওলাব। হয়তো তেতিয়া সেই খাদ্যবোৰ আমাৰ বাবে অখাদ্য হৈ পৰিব। তেতিয়া হয়তো ফাৰ্মাচী এখনত সোমাই দুটামান প্ৰেছাৰৰ দৰৱ নতুবা ছুগাৰৰ দৰৱহে ল'বলগীয়া হ'ব। তথাপিও কিন্তু মৰমবোৰ একেই থাকিব। মোৰ হাউলি পৰা কান্ধত তোমাৰ মূৰটো আলফুলে থলে তুমি পৰম তৃপ্তি লাভ কৰিবা, আৰু ময়ো তোমাৰ স্পৰ্শত সতেজ আৰু অনাবিল সুখানুভূতিত নিমজ্জিত হৈ পৰিম। হয়তো কেতিয়াও আমাৰ প্ৰেম বিষাদলৈ ৰূপান্তৰিত নহ'ব। জীৱনৰ বিয়লি বেলাৰ প্ৰেমে তোমাৰ আজন্ম প্ৰেমিক হৈ সূৰ্যাস্তৰ অপেক্ষাত ৰৈ থাকিব। মাথো অপেক্ষা, কেৱল অপেক্ষাত।